কৈছো লগতে আমাৰ বিজেপিৰ ব্লকৰ গ্ৰাউণ্ডত কৈছো মনটো ভাল লাগিলে সব ভাল না আজি কৰাইতাৰী বিচিডিচিৰ অন্তৰ্গত কৰাইতলাত ভাৰতবৰ্ষৰ MGNREGAৰ যিটো আঁচনি এই আঁচনিখন দতমা উন্নয়নৰ খণ্ডৰ যোগেদি আমি কৰাইতাৰী বিচিডিচিৰ অন্তৰ্গত 9টা স্কিম ধৰিব পাৰিছোঁ। আজি কৰাইতাৰী বিচিডিচিৰ অন্তৰ্গত কৰাইতলা গাঁৱৰ যিটো ঈদগাহ মৈদানৰ যিটো MGNREGAৰ কাম এইটো আজি শুভাৰম্ভ কৰা হৈছে আৰু এই MGNREGAৰ কামটো হ'ল 2,94,000 টকাৰ আৰু এই টকাখিনি যাতে কৰাইতলাৰ ঈদগাহ মৈদানৰ নামত ভাল ইউটিলাইজেশ্যন কৰি পেলাই যাতে এই গাঁৱৰ ধৰ্ম অনুষ্ঠানৰ যেটো কাৰ্যসূচী এই কাৰ্যসূচী যাতে ভাল হয় এইটোৰ কাৰণে মই আজি কৰাইতলা গাঁৱত আহি পেলাই মই উদ্বোধন কৰা হ'ল আৰু এই আঁচনিৰ যোগেদি কেৱল কৰাইতলাৰ গাঁৱৰ কথা নহয় বিভিন্ন গাঁৱৰ যেটো MGNREGAৰ আঁচনি এই আঁচনিবোৰ যাতে আমাৰ দতমা উন্নয়ন খণ্ডৰ ভিতৰত যিমানখিনি আঁচনি আছে এই আঁচনিখন আমি UPPL চৰকাৰ তৰফৰ পৰা বিচিডিচিৰ থ্ৰুদি আমি উন্নয়নৰ কামত যাতে আগবাঢ়ি পাৰে এইটো মই কামনা কৰিছোঁ আৰু অদূৰ ভৱিষ্যতত আমাৰ এই অঞ্চলৰ কৰাইতলা গাঁৱৰ ৰাইজে এই ঈদগাহ মৈদানৰ কামবিলাকে যাতে ভাল ৰূপায়ণ কৰি পেলাই নিজৰ ধৰ্মৰ অনুষ্ঠানৰ ভালদৰে আগবাঢ়ি যাব পাৰে সেইটো মই কামনা কৰিছোঁ। এইটোৰ কাৰণে মই আজি ক'ব খুজিছোঁ যে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি আমাৰ UPPL চৰকাৰে যে উন্নয়নৰ কামৰ হাত দিছে এই হাত দিয়াটো একেবাৰে নিশ্চিত বুলি আমি আজি ক'ব পাৰোঁ। MGNREGAৰ কাম নহয় বিভিন্ন আঁচনিৰ যোগেদি আমাৰ বিটিআৰ অঞ্চলত উন্নয়নৰ কামটো আমি আগবাঢ়ি যাব পাৰোঁ বুলি মই আশা কৰোঁ।